নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি অলপ দুখেৰে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো চাই কিশোৰ দাস আমাৰ মাজত আহিব বুলি ভাবিছিল, কিন্তু তেওঁ বিদাহে মাগিলে। তেওঁ চিকিৎসাধীন হৈ আছিল চেন্নাই এখন ব্যক্তিগত হস্পিটেলত। কৰ্কট ৰোগৰ সৈতে সংগ্ৰাম কৰি আছিল। তেওঁ হাৰ মানিলে। কিশোৰ দাস, আপুনি য'তে নাথাকক সুখ শান্তিৰে থাকক, তাৰে কামনা কৰিলোঁ। তেখেতক বহুতে শুভকামনা জনাইছিল, তেওঁ আশীৰ্বাদ দিছিল, আমিও আশীৰ্বাদ দিছিলোঁ। কিন্তু তেওঁক ডক্টৰে বচাব নোৱাৰিলে। মৰমৰ অভিনেতা যতীন বৰদেৱে লিখিছে, মোৰ মৰমৰ ভাই অভিনেতা কিশোৰ দাস আমাৰ মাজত নাই। নিশা 3:18 শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ চেন্নাইত আছিল।